खुलुमबाय बयखौबो नोंथांमोना मनिन बर' बिथांखौ रावबो सिनायै गैया गासिबो सिनायखायो दा मनिन बर' बिथाङा फैबाय थानाय बिटिसि बिसायख'थियाव मसलपुर बियाबावहाय बिजेपि दोलोनि जानानै बिसायख'थि गेलेगोन होननानै बिथाङा खौरांगिरिनि सिगाङावहाय फोरमायना लानायखौ बे समाव नुनो मोननाय जादों दा बिनि अनगायैबो मनिन बर' बिथाङा खौरांगिरिनि सिगाङाव गोबां बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव नोंथांमोना बिटिआरनि सीएम मानगेट प्रमद बर' बिथांनि सुंद' बिबुंथि लाखिनाय भिडिअ क्लिप्सखौ नायनानै लाग्रोदो सब हाग्रामा महिलारिये सबसे कन्फ्यूज मानु हि एटा कथाते यार माने कथाटो एकदम सीधाके चिंता करे ताक जिखिनि बिनिमय तेखेतक पावर लागे आरो टका लागे टका आरो पावारर बाहिरे हाग्रामा महिलार दाङे एकको बुझी नापाय आपुनि 17 बছৰত छक तेखेते की काम करिছে য'ত টকা নাই এই কামটো হি নকৰে য'ত পাৱাৰ নাই হি কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'বাত সামাজিক কামত তেখেতে ক'বাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোই নাই মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967ত পিটিচি জন্ম পোৱাৰ পৰা চাই সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল বহুত পাৰ্টি মৰি গ'ল গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নালিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে ইটোও পাৰ্টি হৈ যাব পাৰে গতিকে পাৰ্টি খোলাৰ সবৰ অধিকাৰ আছে মই শুভেচ্ছা জনাইছোঁ খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে সবে বিচাৰে আজি ইয়াতে কাৰ্যসূচীটো আমাৰ সোণাঠী মাইথাই বাথৌ পৰ্ব বুলি কৰোঁ ইয়াতে কাৰ্যসূচীত মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই ইয়াতে আহিছোঁ আচলতে মই আজি এইটো ক'বলৈ বিচৰা নাছিলে তথাপিও দুই আষাৰ ক'ব লাগিব আপুনি যিটো সুধিছে নিৰ্বাচনটো আমাৰ আহিবলগীয়া বিটিচি ইলেকশ্যন যিটো ছেপ্টেম্বৰত হ'ব ইয়াতে যদি পাৰ্টিয়ে যদি মোক আক্ষেপ কৰে মই নিশ্চয় মই উঠিম আৰু মই সেইকাৰণে মই চিন্তাধাৰা কৰি আছোঁ মই সমাজত কাম কৰাৰ কাৰণে মই এতিয়া ওলাই আছোঁ আপুনি ভাল কথা সুধিলে মোৰ প্ৰথম কামটো মই কৰিম মাটিৰ বাৰী কেছ 1 নম্বৰ কাম আৰু 2 নম্বৰ কামটো মই এতিয়া কোনো ৰাজনীতি ভাবিছিলোঁ মানে মই নাজানো কিন্তু মই চিন্তাধাৰা কৰিছোঁ আমাৰ বিটিচিত 40টা ডিপাৰ্টমেণ্ট আছে 40টা ডিপাৰ্টমেণ্টত আমি এটা আইন কানুন বনাই ল'ব পাৰোঁ যিটো হিমাচল প্ৰদেশত আমাৰ ইউটিয়ে এটা কিবা দিয়া হৈছে এইটো ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল তাতে দিয়া হৈছে ইয়াতে যদি তাহাৰ 64টা ডিপাৰ্টমেণ্ট আছে 64টা ডিপাৰ্টমেণ্টত তেখেতে 150টা আইন বনাই লৈছে সেইকাৰণে আমিও ভাবোঁ আমাৰ যিটো 6 শিডিউল এৰিয়া আমাৰ এমেণ্ডমেণ্ট হোৱা ইয়াতে আমাৰ আইন কানুন বনাই ল'ব পৰা আমাৰ কেপাচিটি আছে মই যিটো ষ্টাডি কৰি চাইছোঁ সেইটো আইন কানুনটো আমাৰ বিটিচিটো বনাই ল'ব পাৰে চবে পাৰ্টিয়ে এইটো দখল কৰিব বুলি চবে ক'ব এতিয়া আমাৰ বিজেপিৰ পৰা যদি মোক যদি প্ৰক্ষেপ কৰে বিজেপি যদি মোক টিকেট দিয়ে নিশ্চয় আমি চিন্তাধাৰা কৰিম এইটো মেজৰিটি যদি পাই যাওঁ আমিতো দখল কৰিমেই মেজৰিটি নাপালেতো আপুনি অকল দখল কৰিবই নোৱাৰে যিটো আমাক 21টা লাগে আমি বিজেপি হিচাপত কিমানটা চিট আহে মই এতিয়া ক'ব নোৱাৰোঁ আজিৰ দিনত নিশ্চয় মই সেইটো ক'ব পাৰোঁ বিটিচিত এতিয়া আমাৰ বিজেপিয়ে বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট গ্লোবেল এনি।